হঠাৎ আহিবলগীয়া হ'ল হস্পিটেলত। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ধনশ্ৰী মিনি ব্লগ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। হঠাৎ আহিলোঁ হস্পিটেলত, মানে দুগুৰ হঠাতে জ্বৰ উঠিল। তো ৰাতিৰ পৰা তাৰ জ্বৰ, তো ৰাতিপুৱা তাৰ যিহেতু একো এটা খোৱা নাছিল, নাহতে মই মুখৰ পিনে যে চাওঁ তাৰ কিবা কিবি গুটি গুটি অলপ পকাৰ নিচিনা হৈছে। তো আমি ডক্টৰৰ তাত নাম্বাৰ লৈ ডক্টৰৰ তাত দেখাব আহিলোঁ। তো মিষ্টাৰ আহিব নোৱাৰিলে, হঠাতে যিহেতু প্লেন হ'ল মাজুদাকে লগত লৈ আহিলোঁ। তো মাজুদা থাকিলে আৰু তাৰ টেনশ্যন নাই আৰু, মানে ইমান দিগদাৰ দি আছে সি, যিহেতু একো খাব পৰা নাই বা মানে জ্বৰৰ কাৰণে সি খোজো কাঢ়িব পৰা নাই, দুৰ্বল টাইপ হৈ আছে। সেইকাৰণে বহুত বেছি দিগদাৰ দি আছে। ইফালে সিফালে বহিও নাথাকে, ইফালে সিফালে লৈ ঘূৰি আছে। এবাৰ যদি মাজুদাই লয়, এবাৰ মই লৈ এনেকৈ আৰু মানে আৰু ৰাখি আছোঁ। সিয়াক সুধি আছোঁ ক'ত কি আছে, সি দেখাই দি আছে। মুখখন ভালকৈ মেলিবও নোৱাৰে, দুখ পায়। আৰু আনফালে তাৰ গুটিবিলাক যিবিলাক ওলছে আৰু পকি গৈছে। তো ডক্টৰক দেখাওৱাৰ পিছত ডক্টৰে কি কয় সেইখিনি বস্তু বাৰু জনাই আছোঁ আপোনালোকক, কিহৰ কাৰণে কি হৈছে। তো তাক লৈ এনেকৈ ঘূৰি আছোঁ আৰু কি ক'ব আৰু, হঠাৎ মানে কিবা নহয় কিবা এটা দুখ থাকেই আৰু মানে আমাৰ। তাৰপিছত আহিলোঁ আমি ডক্টৰক দেখাই মেলি আহি দুগু মানে ইমানেই বেছি দিগদাৰ দি আছিল। সি তাক বিচনাখনতকৈ কান্দি আছিল আৰু দেখিছে নহয় তাৰ অৱস্থাটো। যি চলি এনি টাইম ফূৰ্তি কৰি থাকে, সি চলি এনেকৈ পৰি থাকিলে সঁচাকৈ বহুত বেছি বেয়া লাগে। আৰু মানে মাক হিচাপত চলিৰ কিবা এটা বেমাৰ হ'লে মাকে ভাবা যায় আৰু যে চলিৰ হাতকৈ নিজৰে হোৱা বেছি ভাল আৰু। তো নেক্সট দিনা নাটক চাব গৈছিল। নাটক মানে থিয়েটাৰ আমাৰ ওচৰত থিয়েটাৰ আহিছিল। যিহেতু দুগুৰ বহুত বেছি অসুখ হৈ আছে, সেইকাৰণে মই যাব নোৱাৰিলোঁ। সি ডাঙৰটোৱে আইতাকৰ লগত গৈছে আৰু সৰুটোৰ কাৰণে মানে ভায়েকৰ কাৰণে লৈ আহিছে চিকেন চাপ। তো সিটো খাব নোৱাৰে, কিন্তু খাবৰ মনো আছে। সি ভাবি আছে নাই নোৱাৰোঁ মই, কৈ আছে আৰু তাক নোৱাৰোঁ মই। আনফালে মায়ে নাটকত কি দেখা পালাক থিয়েটাৰত, তো দুগুক অংগী ভংগী দি দেখাই আছে আৰু মানে পুৰা একদম। আৰু দুগুৰ মানে খাবৰো মন আছে, কিন্তু মুখেদি খাবও নোৱাৰি। সেইকাৰণে মানে সি মানে একবাৰ চাই আৰু একবাৰ কৰে আৰু। তথাপিও মই নাওমান দিব চেষ্টা কৰিছোঁ, নাই সি নোৱাৰে খাব। তো সি আটা পাৰি আছে, মই নাখাওঁ দাদাকে দি আছে। তাৰপাছত আৰু এনেকৈ আৰু চলি আছে। তো সিমান বেছি ভাল পোৱা নাই সি। যদি মিনি ব্লগছটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।